Hello everyone, welcome to Yasmin's Learning Corner. আজি ভিডিঅ'ত আমি পঢ়িম ক্লাছ 8ৰ সায়েন্স বুকৰ চেপ্টাৰ 7 উদ্ভিদ আৰু প্ৰাণী সংৰক্ষণ। সো আজি ভিডিঅ'ত আমি চাম অভয়াৰণ্য, তাৰপিছত ৰাষ্ট্ৰীয় উদ্যান, জীৱমণ্ডল সংৰক্ষিত অঞ্চলসমূহ কি হয়। সো আমাৰ ভাৰতবৰ্ষত এনেকুৱা বহুত এৰিয়া আছে, এনেকুৱা বহুত ঠাই আছে যিবোৰ ঠাইক সংৰক্ষিত অঞ্চল বুলি ঘোষণা কৰা হৈছে, য'ত বিভিন্ন ধৰণৰ উদ্ভিদ আৰু প্ৰাণীসমূহক উপযুক্ত সুবিধাৰ সহায়ত সিহঁতক সংৰক্ষিত কৰা হয় যাতে এই প্ৰজাতিসমূহ লুপ্ত হৈ নাযায়। সো উদ্ভিদ আৰু প্ৰাণীকুল আৰু সিহঁতৰ আৱাসস্থল ৰক্ষা কৰিবৰ বাবে সংৰক্ষিত অঞ্চলক অভয়াৰণ্য, ৰাষ্ট্ৰীয় উদ্যান, জীৱমণ্ডল সংৰক্ষিত অঞ্চল হিচাপে আছুতীয়াকৈ ৰখা হৈছে। তাৰমানে যিবোৰ ঠাইত স্পেচিয়েলভাৱে উদ্ভিদ আৰু প্ৰাণী প্ৰজাতিসমূহ যিবোৰৰ সংখ্যা ক্ৰমান্বয়ে কম হ'ব ধৰিছে সেইবোৰক সংৰক্ষিত কৰা হয়, সেইবোৰক ৰক্ষণাবেক্ষণ দিয়া হয়। তেনেকুৱা ধৰণৰ ঠাইসমূহক ক্ৰমে ৰাষ্ট্ৰীয় উদ্যান বুলি ঘোষণা কৰা হয়, এটা বৃহৎ এৰিয়াক ৰাষ্ট্ৰীয় উদ্যান বুলি ঘোষণা কৰা হয় বা অভয়াৰণ্য বুলি ঘোষণা কৰা হয় বা জীৱমণ্ডল সংৰক্ষিত অঞ্চল বুলি ঘোষণা কৰা হয়। আৰু এনেকুৱা ধৰণৰ ঠাইসমূহত গছ ৰোপণ, কৃষি কৰ্ম, গৰু ম'হ চৰোৱা, গছ কটা, চিকাৰ আৰু চোৰাং চিকাৰৰ আদি তাত নিষিদ্ধ থাকে। আৰু যিবোৰ ঠাই এনে অভয়াৰণ্য, ৰাষ্ট্ৰীয় উদ্যান বা জীৱমণ্ডল সংৰক্ষিত অঞ্চল হিচাপে ঘোষণা কৰা হয়, তেনেকুৱা ধৰণৰ ঠাইসমূহত গছ ৰোপণ কৰা, নিজৰ ইচ্ছামতে বৃক্ষ ৰোপণ কৰা নিষেধ থাকে। তেনেকুৱা ঠাইত কৃষি কাৰ্য কৰা নিষেধ থাকে আৰু তেনেকুৱা ঠাইত কোনো ধৰণৰ চিকাৰী সোমাব নোৱাৰে, সেইটো তাতে নিষিদ্ধ থাকে। সো অভয়াৰণ্য কি হয়? অভয়াৰণ্য হৈছে এনেকুৱা এটা সংৰক্ষিত ঠাই য'ত জীৱ জন্তুসমূহক স্পেচিয়েলভাৱে প্ৰটেকশ্যন দিয়া হয়, স্পেচিয়েলভাৱে সিহঁতক সংৰক্ষণৰ ব্যৱস্থা কৰা হয়। সো প্ৰাণীসমূহক আৰু সিহঁতৰ আৱাসস্থলীৰ কোনো ধৰণৰ ক্ষতিসাধন নকৰাকৈ সুৰক্ষা প্ৰদান কৰা অঞ্চল। এইটো অঞ্চলত কি কৰা হয়? বিভিন্ন ধৰণৰ প্ৰাণী প্ৰজাতি, বিভিন্ন ধৰণৰ উদ্ভিদ প্ৰজাতি যিবোৰৰ সংখ্যা কম হ'ব ধৰিছে, সেই প্ৰাণী আৰু উদ্ভিদসমূহক কি কৰা হয়? বিশেষ ব্যৱস্থাৰ দ্বাৰা সিহঁতক সুৰক্ষা প্ৰদান কৰা হয়। সো আমাৰ দেশত, আমাৰ ভাৰতবৰ্ষত 515টা অভয়াৰণ্য আছে, হয়তো দুই এটা বৃদ্ধিও পাব পাৰে। তাৰপিছত হৈছে ৰাষ্ট্ৰীয় উদ্যান। ৰাষ্ট্ৰীয় উদ্যান বন্যপ্ৰাণীৰ এনে এডোখৰ সুৰক্ষিত অঞ্চল য'ত বন্যপ্ৰাণীসমূহে স্বাধীনভাৱে বাস কৰি অঞ্চলটোৰ প্ৰাকৃতিক সমলবোৰ ব্যৱহাৰ কৰিব পাৰে। সো কোনো এখন ঠাইক যদি ৰাষ্ট্ৰীয় উদ্যান বুলি ঘোষণা কৰা হয়, তাতে বেলেগ বাহিৰৰ কোনো জীৱ জন্তু, মানুহ, চিকাৰী এইবোৰ সোমাব নোৱাৰে। গতিকে তাত যিবোৰ প্ৰাকৃতিক সম্পদ আছে, পানী হওক বা ফল মূল হওক, ঘাঁহ বন হওক, সেইবোৰ তাত যিবোৰ প্ৰাণী আছে, প্ৰাণীসমূহে স্বাধীনভাৱে সেই সমলসমূহ ব্যৱহাৰ কৰিব পাৰে আৰু সুৰক্ষিত হৈ সেইটো ঠাইত থাকিব পাৰে। সো আমাৰ ভাৰতবৰ্ষত 1970 চনত ৰাষ্ট্ৰীয় উদ্যানৰ সংখ্যা আছিল মাত্ৰ 5খন। তাৰপিছত 1972 চনত তোমাৰ আহিল কি বন্যপ্ৰাণী সংৰক্ষণ এক্ট, ৱাইল্ড লাইফ প্ৰটেকশ্যন এক্ট 1972। তাৰপিছত বহুত দ্ৰুত গতিত ৰাষ্ট্ৰীয় উদ্যানৰ সংখ্যা বৃদ্ধি পাব ধৰিছিল আৰু 2012 চনত ৰাষ্ট্ৰীয় উদ্যানৰ সংখ্যা বৃদ্ধি পাই পেলাই হৈছিল 112টা। এতিয়া হয়তো আৰু বৃদ্ধি পাইছে, এতিয়া 2021, চ' আৰু নিশ্চয় বৃদ্ধি পাইছে। তাৰপিছত হৈছে জীৱমণ্ডল সংৰক্ষিত অঞ্চল। এই জীৱমণ্ডল সংৰক্ষিত অঞ্চল হৈছে সংৰক্ষিত অঞ্চলসমূহৰ ভিতৰত আটাইতকৈ ডাঙৰ এৰিয়া থকা অঞ্চল। এটা জীৱমণ্ডল সংৰক্ষিত অঞ্চলত কেইবাটাও ৰাষ্ট্ৰীয় উদ্যান থাকিব পাৰে, কেইবাটাও অভয়াৰণ্য থাকিব পাৰে। সো বন্যপ্ৰাণী সংৰক্ষিত অঞ্চল ভাৰতবৰ্ষত 2012 চনৰ মতে 18টা আছিলে।
আৰু এনেকুৱা ধৰণৰ ঠাইত বন্যপ্ৰাণী উদ্ভিদ আৰু প্ৰাণীজাত সম্পদসমূহৰ লগতে সেইবোৰ অঞ্চলত বাস কৰা জনজাতিসকলৰ পৰম্পৰাগত জীৱনশৈলী সংৰক্ষণ কৰিবলৈ সুৰক্ষা প্ৰদান কৰা ভূ অঞ্চল। চ' এনেকুৱা ঠাইত কি কৰা হয় যে বন্যপ্ৰাণী উদ্ভিদসমূহক সুৰক্ষা প্ৰদান কৰাৰ লগতে সেইখিনি অঞ্চলত যিবোৰ জনজাতি লোক থাকে, যিবোৰ ট্ৰাইবেল লোক থাকে, সেই লোকসকলেও সেই জীৱমণ্ডল সংৰক্ষিত অঞ্চলৰ ওপৰত সুৰক্ষিত অঞ্চলক তেওঁলোকেও কি কৰে, সুৰক্ষা প্ৰদান কৰে। তোমালোকে চাগে শুনিছা যিবোৰ ফৰেষ্ট এৰিয়া আছে সেইবোৰ এৰিয়াত এনেকুৱা কিছুমান মানুহ থাকে ওচৰে পাজৰে, যিবোৰ মানুহে ফৰেষ্ট গছ-গছনি কাটিব গ'লে মানুহক ধৰি লৈ যায়, তাৰপিছত জৰিমনা লৈ পেলাইহে এৰি দিয়ে। চ' তেওঁলোকে নিজৰ ফালৰ পৰা প্ৰাকৃতিক সম্পদ ৰক্ষা কৰাৰ কাৰণে এইখিনি কাম কৰে। চ' জীৱমণ্ডল সংৰক্ষিত অঞ্চল বুলি ক'লে বাংলাদেশৰ যেনেকুৱা সুন্দৰবন বায়'স্ফিয়াৰ ৰিজাৰ্ভ আছে, জীৱমণ্ডল সংৰক্ষিত অঞ্চল য'ত ৰয়েল বেংগল টাইগাৰ পোৱা যায়, ৰয়েল বেংগল টাইগাৰৰ কাৰণে বিখ্যাত হয়। নীলগিৰি বায়'স্ফিয়াৰ ৰিজাৰ্ভ আছে। চ' এনেকুৱা ধৰণৰ বহুত বায়'স্ফিয়াৰ ৰিজাৰ্ভ আমাৰ ভাৰতবৰ্ষত আছে। চ' আজি ভিডিঅ'ত ইমানখিনিয়ে। ভিডিঅ' কেনেকুৱা পালা জনাবা, ভাল লাগিলে লাইক কৰিবা, ফ্ৰেণ্ডছৰ সৈতে ভিডিঅ' শ্বেয়াৰ কৰিবা আৰু চেনেল ছাবস্ক্ৰাইব কৰিবা। থেংক ইউ।